Ni tayo minaya Nirmol Mormu minaya. এই কথাটো কোৱা হ'ল খমৰ বড়ো তাগৰিও ক'লে দ্বাৰা এই শান্তিপুৰৰ নাকেৰদাৰা গাঁৱত আহি পেলাই 123 ফেমিলিক মাটিৰ পাট্টা বিতৰণ কৰিছে বিপিএফৰ দিনত বিটিসি চৰকাৰৰ দিনত মই ফৰেষ্ট ডিপাৰ্টমেণ্ট চাইছিলোঁ কিবা এটা টেকনিক্যাল ভুলৰ কাৰণে গোটেই এই এলেকাৰ মাটিটো মই দিছিলোঁ মোৰ দিনতে কিন্তু এই গাঁৱৰ এই 123 ফেমিলিৰ মাটিৰ পাট্টাটো মোৰ দিনত দিব পৰা নাই মই থাকি গৈছিলে কিন্তু আজি ইউপিপিএল চৰকাৰ আহিছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টটো মাননীয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই চাইছে আৰু তেখেতৰ নেতৃত্বত আজি হাজাৰ হাজাৰ মানুহসকলক ফৰেষ্টৰ মাটি এফাৰে আইনৰ আধাৰত প্ৰদান কৰিছে আৰু সঁচাসঁচিকে সেই নাকেৰ দ্বাৰা মানুহসকলৰ লগত বৰ ওতঃপ্ৰোত জড়িত মোৰ দিনত মই দিব পৰা নাই আজি ইউপিপিএলৰ হৈ পেলাই মই নিজৰ হাতেদি মাটিৰ কাগজখন দিব পাই পেলাই মই আনন্দিত হৈছোঁ আৰু ইউপিপিএলৰ নেতাসকলে সব জাতি গোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে এটা কাম কৰি গৈ আছে আৰু প্ৰথম সবৰে কনচাৰ্ণটো হ'ল মানে মাটি যদি অধিকাৰ নাপায় তেতিয়াহ'লে যাই টকাৰ কোনো ৰাস্তাই নাথাকে আজি হাজাৰ হাজাৰ মানুহ মাটি বিচৰা মাটি নাছিলে তেখেতসকলৰ মাটি দিয়াৰ পিছত সিহঁতে মুক্ত হৈছে জীৱনত যাই টকাৰ এটা আশাটো আকৌ পাইছে গতিকে মই ভাবোঁ ৰাইজে সুখী হৈছে আৰু মই ইউপিপিএল দল আৰু ইউপিপিএল চৰকাৰ প্ৰমোদ বড়ো আৰু ৰঞ্জিত বসুমতাৰী আৰু সব এই বিটিসি চৰকাৰৰ নেতাসকলক মই ধন্যবাদ দিওঁ